নমস্কাৰ বীমা জ্ঞান অসমৰ আজিৰ খণ্ডটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মনোজ কুমাৰ দাস উন্নয়ন বিষয়া ভাৰতীয় জীৱন বীমা নিগম আজিৰ খণ্ডটোত আমি শিকিম আপোনাৰ মোবাইল ফোনটোৰ যোগেদি আনন্দৰ মাধ্যমেৰে আমি কেনেকৈ পলিচি কৰিব পাৰোঁ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপুনি গুগল প্লে ষ্ট'ৰলৈ গৈ মাইক্ৰ'ছফ্ট এডজ বুলি যিটো ব্ৰাউজাৰ আছে সেইটো আপোনাৰ মোবাইলত ইনষ্টল কৰি লওক অন্য ব্ৰাউজাৰ গুগল ক্ৰম আদিত আনন্দৰ কিছুমান ফিচাৰ্ছে আপোনাৰ মোবাইল ফোনত কাম নকৰিব যদি আপুনি প্ৰথমবাৰৰ বাবে আনন্দৰ যোগেদি পলিচি কৰিব গৈ আছে তেতিয়াহ'লে আপুনি প্ৰথমতে নিজৰ আধাৰ KYCৰ কামখিনি কৰিব লাগিব যিখিনিৰ বিষয়ে আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম এজত ক্লিক কৰিম তলৰ প্লাছ বটনটোত ক্লিক কৰিম আকৌ তলৰ প্লাছ বটনটোত ক্লিক কৰিলে আমি ইয়ালৈকে যাম ইয়াতে আমি LIC ইণ্ডিয়া বুলি টাইপ কৰিম LIC ইণ্ডিয়াৰ হোম স্ক্ৰীনৰ লিংকটো টাচ কৰিম LICৰ হোম পেজটো খোলা গৈছে ইয়াতে আমি তলৰ ফালে স্ক্ৰল ডাউন কৰি লৈ যাম আৰু তলৰ ফালে আনন্দ বুলি যিটো অপশ্যন আছে তাতে আমি টাচ কৰিম ওকে কৰি দিম এবাৰ এখন স্ক্ৰীনলৈ লৈ যাব এটা সিলেক্ট ইউজাৰ টাইপ আমি এজেন্ট CLI উইথ OTP বুলি হেতু টাচ কৰিম এন্টাৰ কৰি দিম OTP লগইনত ক্লিক কৰিম আৰু প্ৰসিড কৰিম ইয়াতে আমি এজেন্ট কোডটো টাইপ কৰিম আৰু তাৰপিছত আমি গেট OTP ত টাচ কৰিম এটা এজেন্টজনৰ ৰেজিষ্টাৰ্ড মোবাইললৈ এটা OTP যাব যিটো আমি ইয়াতে ভৰাব লাগিব আৰু OTPটো ভৰোৱা হোৱাৰ পিছত আমি তলৰ ফালে যিটো প্ৰসিড বুলি অপশ্যন আছে আমি তাতে টাচ কৰি দিম এইটো পেজৰ তলৰ ফালে যদি আপুনি যায় একেবাৰে তললৈকে স্ক্ৰল ডাউন কৰি লৈ যাওক তাত দেখিব আপুনি কন্টিনিউ বুলি যিটো অপশ্যন আছে আমি তাতে টাচ কৰিম এটা ওপৰৰ তিনিডাল যি লাইন আছে আমি তাতে টাচ কৰিম এবাৰ আপোনাক অন্য এখন স্ক্ৰীনলৈ লৈ যাব ইয়াতে কেইবাটাও অপশ্যন আছে আমি গোটেই কেটেগৰীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি যাম প্ৰিমিয়াম ক্যালকুলেটৰ এণ্ড লিড জেনাৰেশ্যন অপশ্যনটোলৈ আমি তাতে টাচ কৰিম আৰু আপোনাক ক্যালকুলেট প্ৰিমিয়াম বুলি যিটো পেজ আছে তালৈ লৈ যাব এটা LICৰ আনন্দত যিবিলাক পলিচি কৰিব পাৰি গোটেইবিলাকৰ বিষয়ে আছে তলত যিটো প্ৰিমিয়াম বুলি অপশ্যন আছে ইয়েলো কালাৰ আমি তাতে টাচ কৰিম ইয়াতে আপোনাৰ কাষ্টমাৰজনৰ পাৰ্চনেল ইনফৰমেশ্যন যেনে ডেট অফ বাৰ্থ বাকি এইবিলাক বিচাৰিব আমি পুনৰাই বেক কৰি যাম হোমত টাচ কৰিম এবাৰ আপোনাক এখন স্ক্ৰীনলৈ লৈ আহিব আকৌ আমি ওপৰৰ তিনিটা লাইনত যাম তলত কেছ সামাৰি আনন্দ ইয়াতে কি আছে চাম পেন্ডিং লিষ্টত আগৰ যদি আপোনাৰ আনন্দৰ কিবা পলিচি কৰিছিলে যিটো সেভ হৈ আছিল সেইখিনি দেখাব পেন্ডিং ফৰ ৰেজিষ্ট্ৰেশ্যন যদি আপোনাৰ আগতে কিবা পেন্ডিং হৈ আছে ৰেজিষ্ট্ৰেশ্যনৰ আগতে কৰা প্ৰপ'জালৰ সেইটো দেখাব ভিউ কমপ্লিটেড প্ৰপ'জাল এণ্ড FPR বুলি যিটো অপশ্যন আছে আমি সেইটো চাম ইয়াতে আপোনাৰ আনন্দত আগতে কৰা যিমানবিলাক পলিচি আছে গোটেইবিলাকৰ পলিচি নাম্বাৰ এক্সেছ ID মানুহজনৰ নাম গোটেইবিলাক শ্ব' হ'ব পলিচি কেতিয়া কৰিছিল কোনটো ডেটত কমপ্লিশ্যন হৈছিল গোটেইবিলাক শ্ব' হ'ব এবাৰ এডমিন জবৰ আণ্ডাৰত কি কি অপশ্যন আছে আমি চাম যিটো খুবেই ইম্পৰ্টেণ্ট প্ৰথমটো ৰিচেণ্ট লিংক ইয়াৰ ভিতৰত আছে ৰিচেণ্ট কাষ্টমাৰ ভেৰিফিকেশ্যন ৰিচেণ্ট ইছাইন প্ৰপ'জাল লিংক ৰিচেণ্ট ইছাইন ACR লিংক resign second customer link
আৰু বহুত কেইটা আছে তেনেকৈ অপেন লিংক কাষ্টমাৰ ভেৰিফিকেশ্যন আপুনি কাষ্টমাৰ ভেৰিফিকেশ্যন অপেন কৰিব পাৰে ই সাইন প্ৰপ'জেল লিংক ই সাইন এছিআৰ লিংক EMHR লিংক এইকেইটা আপুনি ইয়াৰ পৰা অপেন কৰিব পাৰে যিখিনি আপোনাৰ পিছত গৈ পেলাই আপুনি খুব কামত লাগিব তেনেকৈ UIDAI লিংক ইয়াত আপোনাৰ আধাৰৰ অফলাইন EKYC ডাউনলোড কৰিবৰ কাৰণে লিংকটো আছে যিটো আমি ইউজ কৰিম পিছত গৈ তেনেকৈ আদাৰ লিংকৰ আণ্ডাৰত এইকেইটা অপশ্যন আছে সেইকেইটাও পিছত গৈ পেলাই কেনেকৈ কামত লাগে আমি চাম অপেন BUCৰ আণ্ডাৰত আপুনি অফিচলৈ নোযোৱাকৈ আপোনাৰ মোবাইলৰ পৰা আপুনি কাষ্টমাৰজনৰ BUCৰ পে'মেণ্ট কৰি BUC কাটিব পাৰিব ইমান সময় আমি আনন্দৰ বিভিন্ন অপশ্যনবিলাকৰ কথা জানিলোঁ যিবিলাক আপুনি খন্তেক পিছতে আপুনি ব্যৱহাৰ কৰিব আমি প্ৰেক্টিকেলি আনন্দৰ দ্বাৰাই যিটো পলিচি কৰাই আপোনালোকক দেখুৱাম সেইখিনি আমাৰ এতিয়া আৰম্ভ হ'ব আহক আমি আৰম্ভ কৰোঁ প্ৰথমতে আমি ওপৰৰ ফালে যি তিনিডাল লাইন আছে তাত আমি টাচ কৰিম তাৰপিছত আমি এডমিন জব অপশ্যনলৈ যাম ইয়াতে আপোনাৰ যিটো UIDAI লিংক আছে আমি হেতুলৈকে যাম ইয়াতে লিংক ফৰ আধাৰ EKYC ডাউনলোড তাতে টাচ কৰিম ই আপোনাক আধাৰ কাৰ্ডৰ সাইটলৈ লৈ যাব আধাৰৰ সাইটলৈ ইয়াতে আমি লগইন কৰিম লগইন অপশ্যনটোত টিক কৰিম এইবাৰ আপোনাক ইয়াতে আমি কাষ্টমাৰজনৰ আধাৰ নাম্বাৰ ভৰাব লাগিব কাষ্টমাৰজনৰ আধাৰ নাম্বাৰ ভৰোৱা হোৱাৰ পিছত আপুনি এটা দেখিছে কেপচা কেইটামান কেপচা শ্ব' হৈছে আমি ঠিক তাৰ তলতে যিটো ঠাই আছে তাতে আমি যিটো কেপচা দিয়া আছে সেইটো আমি শুদ্ধকৈ টাইপ কৰিম যিটো যেনেকৈ দিয়া আছে যদি কোনোবাটো কেপিটেল লেটাৰ দিয়া আছে কেপিটেল কোনোবাটো যদি স্মল দিয়া আছে স্মল কোনোবাটো যদি সংখ্যা দিয়া আছে সংখ্যা সম্পূৰ্ণ শুদ্ধকৈ তাত যেনেকৈ দিয়া আছে আমি এইখিনি ইয়াতে টাইপ কৰিম আৰু সেন্ড OTPত টিক কৰিম তলত দেখাইছে OTP জেনেৰেশ্যন ছাকচেছফুল এটা কাষ্টমাৰজনৰ আধাৰ লিংক থকা মোবাইলটোত এটা OTP যাব যিটো আমি এণ্টাৰ OTP বুলি যিটো ঠাই আছে তাত আমি ভৰাব লাগিব OTPটো ভৰাৰ পিছত আমি লগইন বুলি যিটো অপশ্যন আছে আমি তাতে টিক কৰিম ইয়াৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ অপশ্যন শ্ব' কৰিছে আমি তলৰ ফালে স্ক্ৰল ডাউন কৰি যাম আৰু অফলাইন EKYC বোলা যিটো অপশ্যন আছে তাতে আমি ক্লিক কৰিম এবাৰ আপোনাৰ এইখন স্ক্ৰীনত ইয়াত আপোনাৰ 4টা ডিজিটৰ শ্বেয়াৰ কোড দেখাইছে ভালকৈ চাওক আৰু তলৰ ফালে যদি আপুনি লৈ যায় তাত দেখিব ডাউনলোড বুলি অপশ্যন এটা আছে আমি ক্ৰিয়েট শ্বেয়াৰ কোড বুলি য'ত আছে তাৰে ঠিক তলতে টাচ কৰিম আৰু 4টা ডিজিটৰ আমি এটা কোড ভৰাম যিটো আমি 1 2 3 4 আমি সবৰ কাৰণে লিখিব পাৰোঁ সেইটো সহজ হ'ব আৰু আমি এবাৰ ডাউনলোডত যাম ডাউনলোড বুলি দেখাইছে ডাউনলোডত ক্লিক কৰিম one download in progress download completed এবাৰ আমি তলৰ ফালে যিটো দিয়া আছে আমি তাতে টাচ কৰিম এবাৰ আপোনাক এইখন স্ক্ৰীনলৈ লৈ যাব ইয়াতে আগতে খোলা থকা পেজবিলাক আছে আমি এইটো পেজ খুলিম
ইয়াত আমি প্ৰিমিয়াম কেলকুলেশ্যন এণ্ড লিড জেনেৰেশ্যনত যাম। আমি যেহেতু 914 প্লেন কৰিম, গতিকে 914 প্লেনলৈ গৈ প্ৰিমিয়াম বুলি যিটো য়েলো কালাৰৰ অপশ্যন আছে তাতে আমি টিক কৰিম। এবাৰ আমি ইয়াতে কাষ্টমাৰজনৰ ডিটেইলছ পাৰ্চনেল ইনফৰমেশ্যনখিনি ভৰাব লাগিব। প্ৰথমতে আমি ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থটো আমি এনেকৈ টাইপ কৰি ভৰাব পাৰোঁ। আদাৰৱাইজ ওপৰত যিখন কেলেণ্ডাৰ দিয়া আছে সেই কেলেণ্ডাৰখনলৈ গৈ কেলেণ্ডাৰতে ইয়েৰ, মান্থ, ডেট চুজ কৰি আমি তেনেকৈও আমি ডেট অফ বাৰ্থটো ভৰাব পাৰোঁ। আপোনাৰ যিটো ইজি লাগে তেনেকৈ কৰিব। ডেট অফ বাৰ্থ ভৰোৱাৰ পিছত ৰেচিডেণ্ট ষ্টেটাছ ইণ্ডিয়ান ৰেচিডেণ্ট দিয়াই আছে, কাণ্ট্ৰি ৰেচিডেণ্ট ইণ্ডিয়া হয়। জেণ্ডাৰটো আমি টিক কৰিম, যিটো জেণ্ডাৰ হয়। আমি ইয়াতে যিহেতু মেল হয় আমি মেল টিক কৰিছোঁ। টাইপ অফ প্ৰপ'জেল ইণ্ডিভিজুৱেল লাইফ, ছাম এচিয়ৰ্ড আপুনি ইয়াতে ভৰাব লাগিব। আমি 1 লাখ ভৰাম। তলৰ ফালে চাওক, আপুনি ভৰোৱাৰ লগে লগে তলৰ ফালে সংখ্যাৰেও আপোনাক দেখাইছে। পে'মেণ্ট মোড কিটো হয়, আপুনি যদি ইয়াতে টাচ কৰে দেখাব কোনটো পে'মেণ্ট মোড আপুনি কৰিব বিচাৰে, সেইটো আপুনি চুজ কৰিব লাগিব। ইয়েৰলি, হাফ ইয়েৰলি, কোৱাৰ্টাৰলি, মান্থলি। আমি মান্থলি চুজ কৰিম। তলত সুধিছে আণ্ডাৰ নাচ পলিচি কৰিব নেকি, ন' বা য়েছ। য়েছ উইথ 2 ডিউজ, য়েছ উইথ 1 ডিউ। আমি য়েছ উইথ 2 ডিউজ চিলেক্ট কৰিম। তাৰে তলত দেখাইছে পলিচি টাৰ্ম। পলিচি টাৰ্মটো কিমান সেইটো ভৰাব লাগিব ইয়াতে। পলিচি টাৰ্মটো ভৰাৰ পিছত তলত যিটো অপশ্যন আছে প্ৰিমিয়াম পেয়িং টাৰ্ম, তাত টাচ কৰি দিলে প্ৰিমিয়াম পেয়িং টাৰ্মটো অট'মেটিক আহি যাব। তাৰ তলত ডেট অফ কমেন্সমেণ্টৰ যিটো অপশ্যন আছে তাতে আমি ইচ্ছা কৰিলে এডিট কৰিব পাৰোঁ। যেনে আমাক ধৰক 15 তাৰিখে যদি ডেট অফ কমেন্সমেণ্ট লাগে আমি 15 কৰি দিম, বা যেনেকৈ লাগে আপুনি সেইমতে কৰিব পাৰে। আমি আৰু তললৈ গ'লে আমি দেখিব পুলিচ পাৰ্চনেল, পুলিচৰ যদি কাম কৰে তেওঁ য়েছ লিখিব, আদাৰৱাইজ ন'। এক্সিডেণ্ট বেনিফিট ৰিকুৱাৰ্ড, ADDB আমি চুজ কৰিম। আৰু ADDBৰ ছাম এচিয়ৰ্ড যিটো সেইটো আমি ইয়াতে লিখিম। তাৰে তলত যিটো ক্ৰিটিকেল ইলনেছ ৰাইডাৰ ছাম প্ৰপ'জ আছে সেইটো আমি নিলিখোঁ, 0 কৰি ৰাখিম। টাৰ্ম ৰাইডাৰ ছাম এচিয়ৰ্ড আমি 0 কৰি ৰাখিম। এবাৰ কেলকুলেটত টিক কৰিম। কেলকুলেট প্ৰিমিয়াম বুলি এইবাৰ যিখন স্ক্ৰীন আহিছে তাত আপুনি আপোনাৰ প্ৰিমিয়ামৰ গোটেই ডিটেইলছখিনি পাব। মান্থলি, ডেট অফ বাৰ্থ গোটেইখিনি আপুনি চেক কৰিব। প্ৰিমিয়ামটো ঠিক আছে নাই চেক কৰক। যদি সকলোবিলাক ঠিক আছে তলৰ ফালে যাওক আৰু কনফাৰ্ম এণ্ড প্ৰচিড বুলি যিটো অপশ্যন আছে তাতে টিক কৰক। ইয়াত আপোনাৰ এইখন স্ক্ৰীন দেখাব। অফিচ কোড বুলি যিটো অপশ্যন আছে তাতে আপুনি ছেটেলাইট অফিচৰ বিষয়ে সুধিব। যদি ছেটেলাইট অফিচ আছে এইটো চিলেক্ট কৰিব, আৰু যদি নাই নট এপ্লিকেবল অপশ্যনটো চুজ কৰিব। আমি নট NA চুজ কৰিম। ইয়াতে প্ৰিমিয়াম ডিটেইলছখিনি দেখাইছে গোটেইখিনি, আপুনি ভালদৰে চাওক। যদি চব ঠিকে আছে তলত জেনেৰেট লিড বুলি যিটো অপশ্যন আছে তাতে টাচ কৰক। এইবাৰ আপোনাক এইখন পেজলৈ লৈ আহিছে য'ত আপুনি আধাৰৰ ডাটাখিনি আপলোড কৰিব লাগিব। আপডেট eKYC ফ্ৰম অফলাইন eKYC জিপ ফাইল বুলি আছে, এটাতে টিক কৰিম। আমি তললৈকে যাম।
স্ক্ৰল ডাউন কৰি তললৈকে লৈ যাম আৰু তলত প্ৰচিড অপশ্যনটোত টিক কৰিম এইবাৰ এখন স্ক্ৰীনত আপুনি কাষ্টমাৰজনৰ আধাৰত যিটো মোবাইল নাম্বাৰ আছে সেইটো ইয়াতে আমি ভৰাম আপুনি তলৰ ফালে যদি চাই বেলেগবিলাক গোটেইবিলাক দেখিব আমি প্ৰথমতে মোবাইল নাম্বাৰটো ভৰাম কাষ্টমাৰজনৰ আধাৰত যিটো মোবাইল নাম্বাৰ আছে দিয়া আছে সেইটো তাৰপিছত আমি তলত পাছকোড বুলি যিটো অপশ্যন আছে তাতে আমি আধাৰ ডাউনলোডৰ টাইমত অফলাইন আধাৰ ডাউনলোডৰ টাইমত যিটো 1234 পাছকোড দিছিলোঁ সেইটো আমি দিম আৰু ব্ৰাউজ বুলি যিটো আছে তাত আমি টিক কৰিম এবাৰ আপোনাক এনেকৈ দেখাব ইয়াতে মিডিয়া বুলি যিটো অপশ্যন আছে তাত আমি টিক কৰিম এইবাৰ এইখন স্ক্ৰীনৰ ওপৰৰ ফালে যি তিনিডাল লাইন আছে আমি তাতে টাচ কৰিম আৰু তলৰ ফালে ডাউনলোড বুলি যিটো ব্লু কালাৰ দি আছে আমি তাতে টাচ কৰিম এবাৰ আপুনি ইয়াতে দেখিব জিগজাগ মাৰ্কেৰে যিটো অফলাইন ইকেৱাইচিৰ যিটো ডাউনলোড হৈ আছে সেইটো টিক কৰিম আপুনি ইয়াতে চাওক অফলাইন ইকেৱাইচিৰ ফাইলটো আহি গৈছে আমি এবাৰ তলৰ ফালে স্ক্ৰল ডাউন কৰি যাম আৰু তলত কণ্টিনিউ বুলি যিটো অপশ্যন আছে তাতে টিক কৰিম এইবাৰ আপোনাৰ কাষ্টমাৰজনৰ আধাৰৰ লিংক থকা মোবাইল নাম্বাৰটোত এটা OTP গৈছে যিটো আমি ইয়াতে ভৰাব লাগিব OTPটো ভৰোৱা হোৱাৰ পিছত আমি তলত কণ্টিনিউ বুলি অপশ্যনটোত ক্লিক কৰিম আৰু ইয়াতে আপোনাৰ মানুহজনৰ কাষ্টমাৰজনৰ আধাৰৰ গোটেই ডিটেইলছখিনি দেখাইছে তেওঁৰ নাম এড্ৰেছ গোটেইখিনি এটা কণ্টিনিউ বুলি অপশ্যনটোত টিক কৰিম এইখন স্ক্ৰীনত আপোনাৰ যদি আগতে তেওঁৰ আনন্দৰ কিবা পলিচি কৰিছিলে তেতিয়া ভৰাব লাগিব আদাৰৱাইজ স্কিপ বুলি যিটো অপশ্যন আছে আমি তাতে টিক কৰিম এইখন স্ক্ৰীনত কাষ্টমাৰজনৰ পাৰ্মানেণ্ট ৰেচিডেন্সিয়েল এড্ৰেছ সম্পৰ্কীয় ডাটাবিলাক আমি ভৰাম তেখেতৰ আধাৰত থকা এড্ৰেছখিনি আহি গৈছে ইয়াতে কিন্তু কেতিয়াবা কি হয় আধাৰৰ লগত কেতিয়াবা কমিউনিকেশ্যন এড্ৰেছৰ অসুবিধা হয় গতিকে যাতে তেওঁৰ কাষ্টমাৰজনে যাতে পলিচিখন তেওঁৰ ঘৰত ডেলিভাৰী পায় তাৰ কাৰণে আমি ইয়াতে ডাটাখিনি আমাৰ শুদ্ধমতে ভৰাম প্ৰথমতে আমি ফাদাৰ্ছ নেমটো ভৰাম তাৰ ঠিক তলতে মাদাৰ্ছ নেমটো ভৰাম তাৰপিছত এড্ৰেছ লাইন 1 2 3 এটাও আমি গেপ নেৰোঁ গোটেইকেইটা আমি ফিল কৰিম সন অফ বা কেয়াৰ অফ এইখিনি আমি দিয়াটো দৰকাৰী তেওঁৰ সম্পূৰ্ণ শুদ্ধ এড্ৰেছটো যিটো চিঠি গ'লে পলিচিখন যাতে পায় চিঠি যোৱা এড্ৰেছ সেইটো আমি ইয়াতে ভৰাম ডিষ্ট্ৰিক্ট পিনক'ড ইমেইল এড্ৰেছ গোটেইখিনি আমি সম্পূৰ্ণ শুদ্ধভাৱে ভৰাম 7 প্ৰচিডত টিক কৰিম এবাৰ কাষ্টমাৰজনৰ বেছিক ইনফৰমেশ্যন সম্পৰ্কীয় পেজটো খোলা গৈছে এটা এজ প্ৰুফ এইটো আধাৰ দিছোঁৱে এড্ৰেছ প্ৰুফ আধাৰ হৈছে দিয়াই আছে আইডেণ্টিফিকেশ্যন প্ৰুফ আধাৰ এইকেইটা অলৰেডি আহিয়ে গৈছে এবাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কাষ্টমাৰজনৰ কি সেইটো আমি ভৰাম এটা টিক কৰিলে গোটেইকেইটা আহি যাব আপুনি আপোনাৰ যিটো হয় সেইটোত আপুনি টিক কৰিলে সেইটো এতিয়া ভৰোৱা যাব মেৰিটেল ষ্টেটাছ কাষ্টমাৰজন মেৰিড হয় নে ছিংগল হয় সেইটো আমি ইয়াতে ভৰাম নেম অফ স্পাউচ কাষ্টমাৰজনৰ ৱাইফৰ নাম কি আৰু যদি তিৰোতা মানুহৰ পলিচি কৰিছে তেতিয়াহ'লে স্পাউচজন তেওঁৰ হাজবেণ্ড হ'ব কিন্তু এটা কথা মন কৰিব তিৰোতা মানুহৰ পলিচি কৰিবৰ বাবে আনন্দত তেওঁ কেটেগৰী 1 লাইফ হ'ব লাগিব হয় চাকৰি কৰা হ'ব লাগিব নহয় ইনকাম টেক্সৰ ৰিটাৰ্ণ থকা মহিলা হ'ব লাগিব তেতিয়াহে আপুনি আনন্দৰ থ্ৰুৰে
মহিলাৰ পলিচি কৰাব পাৰিব প্লেচ অফ বাৰ্থ আৰু পেন কাৰ্ড যদি সৰু পলিচি হয় আমি পেন কাৰ্ড নভৰালেও হ'ব যদি ডাঙৰ পলিচি হয় আমি পেন কাৰ্ড ভৰাব লাগিব আমি এটা পেন কাৰ্ড নভৰাওঁ যেটো সৰু পলিচি আমি তলৰ ফালে যাম স্ক্ৰল ডাউন কৰি এইখন স্ক্ৰীন কাষ্টমাৰজনৰ অকুপেশ্যন সম্বন্ধীয় ডিটেইলছ তাত ভৰাব লাগিব অকুপেশ্যন তেওঁ কি হয় চাকৰি কৰে নে বিজনেছ কৰে আমাৰ ইয়াত যেহেতু যিজন কাষ্টমাৰৰ পলিচি কৰিছোঁ তেওঁ সৰু ব্যৱসায়ী গতিকে বিজনেছ পাৰ্চন উইদাউট ইনকাম টেক্স বা সেলফ এমপ্লয়েড উইদাউট ইনকাম টেক্স সেইটো অপশ্যন আমি টিক কৰিম নেচাৰ অফ ডিউটি ইয়াত আমি তেওঁ বিজনেছ যেহেতু কৰে বিজনেছটো টিক কৰিম চ'ৰ্চ অফ ইনকাম এইটো আমি তেওঁ বিজনেছে টিক কৰিম নেম অফ প্ৰেজেণ্ট এমপ্লয়াৰ আমি ইয়াতে সেলফ লিখিম যেহেতু তেওঁ বিজনেছ কৰে কিন্তু যদি তেওঁ চাকৰি কৰে তেতিয়াহ'লে তেওঁৰ ডিপাৰ্টমেণ্টৰ নাম লিখিম ইয়াত আছে লেংথ অফ ছাৰ্ভিচ ইন মান্থছ যদি চৰকাৰী চাকৰিয়াল হয় তেতিয়া কিমান মাহ চাকৰি তেওঁ কৰিলে সেইটো আমি ভৰাব লাগিব ইয়াতে তেওঁ যেটো ব্যৱসায়ী হয় আমি ইয়াতে কোনো ডাটা নভৰাওঁ এনুৱেল ইনকাম যেটো প্ৰথম দিয়া হৈছে এনুৱেল ইনকাম তাত আমি তেওঁৰ কিমান ইনকাম সেইটো আমি ইয়াতে ভৰাম আমি 2 লাখ ভৰাইছোঁ তলফালে চাওক 2 লাখ বুলি লিখা আছে 2 নম্বৰ 3 নম্বৰ যেটো ইনকাম দিয়া আছে সেইটো আমি একো নিলিখো ইয়াতে এবাৰ দেখিব আৰ ইউ ইনকাম টেক্স এছএছচি নো দিম যদি কোনোবা ইনকাম টেক্সৰ এছএছচি হয় তেতিয়াহ'লে আমি ইয়েছ দিম তলত এবাৰ লিখিছে জিএছটিৰ আণ্ডাৰত তেওঁৰ ৰেজিষ্ট্ৰেশ্যন আছে নেকি এটা নো দিম বাকি এটা আপুনি ভালকৈ চাওক ইয়াতে আমি নো কৰিম বাকি তলৰ গোটেইবিলাক নো হৈ গৈছে কি কাৰণে নো হৈ গৈছে আপুনি ভালকৈ চাব পলিটিকেলি এক্সপ'জ পাৰ্চন বা আৰবিআইৰ ডিফল্টাৰ বা তেনেকুৱা কিবা বেলেগ বেলেগ ধৰণৰ অপশ্যনবিলাক আছে আপোনাৰ ফৰ্মখনত যি থাকে গোটেইবিলাক ইয়াতে তেনেকুৱাই এতিয়া আমি 7 প্ৰচিডত টিক কৰিম যদি সব ঠিকে আছে এবাৰ এইখন স্ক্ৰীনত কাষ্টমাৰজনৰ এডিশনেল ইনফৰমেশ্যন কিছুমান আমি ভৰাব লাগিব ইয়াতে যেটো দিয়া আছে ৰিস্ক কভাৰেজ উইথ সেভিংছ সেইটো দিম ইনসুৰেঞ্চৰ অবজেক্টিভ 2 নম্বৰটো ইনকাম প্ৰুফ যদি আমি কিবা দিছোঁ তেতিয়া ভৰাব লাগিব আমি যেটো ইয়াত একো দিয়া নাই নো ইনকাম প্ৰুফ সাবমিটেড বুলি এইটো অপশ্যন আমি টিক কৰিছোঁ টেক্স ব্ৰেকেট ইয়াতে আমি নীল দিম কিন্তু যদি কোনোবাই টেক্স পেয়াৰ হয় তেওঁৰ কিমান টেক্স ব্ৰেকেটত পৰে সেইটো আমি ইয়াতে দিব পাৰোঁ কোনোবা যদি 15ত পৰে 20ত পৰে 30ত পৰে তেনেকৈ আমি দিব পাৰোঁ সিকিউৰ্ড লোন 0 তেনেকৈ থাকিব আনসিকিউৰ্ড লোন 0 এবাৰ তলৰ অপশ্যনটো ইয়েছ এইটো ইয়েছ থাকিব লাগিব ইজ টোটেল ইনসুৰেঞ্চ ৰিজনেবল টু ইউৰ ইনকাম সেইটো ইয়েছ তাৰপিছত ইয়াৰ আমি ইনকাম যেটো আছে তেওঁৰ যেটো বিজনেছ কৰে বিজনেছৰ ঠাইত আমি তেওঁৰ যেটো ইনকাম আগতে ভৰাইছিলোঁ সেইটো ভৰাম 2 লাখ ভৰাইছিলোঁ ইয়াতো আমি 2 লাখে ভৰাম যদি কোনোবা চাকৰিয়াল হয় তেতিয়াহ'লে ইয়াৰ ওপৰত যেটো চাকৰিয়ালৰ অপশ্যন আছে তাতে ভৰাম আদাৰ সোৰ্সেছ এইচইউএফ এইবিলাক নভৰাওঁ তলত যেটো টোটেল ইনকাম আছে তাতে আমি টাচ কৰিলে যেটো আমি ভৰাইছোঁ অলৰেডি সেইটো আহি যাব অটোমেটিক টেক্স ৰেচিডেন্সি ডিটেইলছ এইটো আমি নো কৰিম তেওঁ ইণ্ডিয়াৰ বাহিৰত কিবা ব্যৱসায় আছে নেকি য'ত তেওঁ টেক্সৰ বেলেগ ষ্টেট কাণ্ট্ৰিত লাইবিলিটি আছে নো দিম আৰু তলৰ ফালে 7 প্ৰচিডত টিক কৰিম এইবাৰ এইখন স্ক্ৰীনত কাষ্টমাৰজনৰ প্ৰিভিয়াছ পলিচি আগৰ যদি তেওঁৰ পলিচি আছে আমি ইয়াতে ভৰাব পাৰোঁ এড ডিটেইলছত মাৰিলে আপুনি ভৰাব পাৰে আমাৰ কাষ্টমাৰজনৰ নাই সেইকাৰণে আমি নভৰাওঁ আৰু ইয়াতে আমি একটা
কুৱেশ্যন দিছে আমি ন' কৰিম এটাত ন' কৰিলে ওপৰটোত ন' কৰিলে গোটেইবিলাক ন' হৈ যাব কিয় ন' লিখিছোঁ আপুনি ভালকৈ চাব এইখিনি আপোনাৰ 300 ফৰ্ম বা অন্য 300 ফৰ্মত স্পেচিয়েলি যিখিনি আছে সেইখিনিয়ে দিয়া আছে ইয়াতে আৰু তলত আমি ছেভ এণ্ড প্ৰচিডত টিক কৰিম এইখন ফেমিলি হিষ্ট্ৰী সম্পৰ্কীয় এই পেজটো ইয়াতে আমি কাষ্টমাৰজনৰ ফেমিলি হিষ্ট্ৰীটো ভৰাম এটা চাব লিভিং আৰু তলৰ ফালে ডেড কাষ্টমাৰজনৰ পৰিয়ালৰ মৃত ব্যক্তিকেইজনৰ ডাটা আমি তলৰ ফালে ভৰাম আৰু জীৱিত ব্যক্তিকেইজনৰ ডাটাখিনি আমি ওপৰৰ ফালে ভৰাম আমি তলৰ ফালে তেওঁৰ যিটো ফাদাৰ্ছ ডেথ হয় গতিকে আমি ফাদাৰ্ছৰ তলৰ ফালে ভৰাম তাত ফাদাৰ্ছৰ এইটো ঠিক কৰিছোঁ আৰু তলত এজ এট ডেথ কিমান বয়সত তেওঁৰ ফাদাৰ ঢুকাইছিল তেওঁৰ বয়সটো আমি ইয়াতে ভৰাম তাৰ ঠিক তলতে কজ অফ ডেথ তেওঁ কি হৈ ঢুকাইছিল সেই কাৰণটো ভৰাম যিটো তেওঁৰ দেউতাক ডিজিজ হৈ ঢুকাইছিল গতিকে আমি ডিজিজ লিখিম আৰু তলৰ ছেভ অপশ্যনটোত টিক কৰিম এবাৰ আমি লিভিং ছেকশ্যনত আহিম ৰিলেশ্যনশ্বিপৰ তলত যিটো দিয়া আছে তাত টিক কৰিম ইয়াতে আমি মাদাৰৰ অপশ্যনটো টিক কৰিছোঁ মাকৰ বয়সটো ভৰাম ষ্টেট অফ হেল্থ গুড ছেভ কৰিম তেনেকৈ পৰিয়ালৰ বাকী সদস্যসকলৰ ব্ৰাদাৰৰ চিলেক্ট কৰিছোঁ এজটো আমি কাৰেক্ট কৰি দিম এজটো আপোনাৰ মাকৰ যিটো ভৰাইছিলোঁ সেইটোৱে আহি আছে সেইটো আমি কাৰেক্ট কৰিছোঁ কৰি পেলাই ব্ৰাদাৰৰ যিটো এজ সেইটো আমি ইয়াতে ভৰাম আৰু তলৰ ফালে ষ্টেট অফ হেল্থ সেইটো গুডেই হ'ব আকৌ ছেভ কৰি দিম তেনেকৈ তেওঁৰ ফেমিলিৰ অন্য মেম্বাৰসকলৰো ডাটাখিনি আমি এইদৰে ভৰাম আৰু আমি তলৰ ফালে যদি স্ক্ৰল ডাউন কৰি লৈ যাওঁ আমি দেখিম আমি ইতিমধ্যে ভৰোৱা ডাটাখিনি তলত আহি গৈছে আমি ইয়াতে অকণমান ভুল হৈছিল মাকৰ বয়সটো অকণমান ভুলকৈ ভৰোৱা গৈছিল গতিকে আমি ইয়াতে ইয়াৰ পৰা সেইটো ডিলিটো কৰিব পাৰোঁ ডিলিট বুলি অপশ্যন এটা আছে আপুনি দেখিছে ডিলিট অপশ্যন কৰিম অপশ্যনত টাচ কৰিম আৰু মাকৰ এইটো ডিলিট হৈ গৈছে আপুনি দেখিলে তেনেকৈ আমি কাৰোবাৰ যদি ডাটা ভৰোৱাত ভুল হৈছে হয়তো আমি ডিলিট কৰিব পাৰোঁ পুনৰাই আমি সেই ডাটাটো আকৌ ভৰাব পাৰোঁ আমি আকৌ ওপৰলৈ যাম লিভিং ছেকশ্যনত আৰু তেওঁৰ পৰিয়ালৰ বাকী থকা সদস্যসকলৰ তেওঁৰ মাকৰ গোটেই ডাটাখিনি আমি ভৰাম সকলোখিনি ঠিকে ঠাকে থাকিলে আমি ছেভ এণ্ড প্ৰচিড অপশ্যনত টিক কৰিম এইবাৰ এইটো পেজত তেওঁৰ পাৰ্চনেল হেবিট সম্পৰ্কীয় কিছুমান ডাটা ভৰাব লাগিব যেনে তেওঁ স্ম'ক কৰে নেকি এলকহল কনজিউম কৰে নেকি নাৰ্কটিক্স এটচেট্ৰা আমি ন' কৰিম গোটেইবিলাক আমি ন' কৰিম ধপাত খায় নেকি এতিয়া আমাৰ ষ্টেট অফ হেল্থ তেওঁৰ হাইট ৱেইট ভৰাম তেওঁৰ বৰ্তমানৰ স্বাস্থ্য কেনেকুৱা হোৱাট হেজ বিন ইউৰ ইউজুৱেল ষ্টেট অফ হেল্থ সেইটো গুড টিক কৰিম তেওঁৰ কিবা হেল্থ ইছ্যু আছে নেকি
নো টিক কৰিম কাৰণ বেমাৰী মানুহৰ পলিচি আমি নকৰোৱে ফেমিলি মেডিকেল হিষ্ট্ৰীৰ কিছুমান কুৱেশ্যন সুধিছে ইয়াতে যে তোৰ ফেমিলিত পেৰেণ্টছ স্পাউছ বা ল'ৰা ছোৱালী কাৰোবাৰ এইকেইটা বেমাৰ আছে নেকি নো মেডিকেল হিষ্ট্ৰী তেওঁ আগতে কিবা ইনভেষ্টিগেশ্যন চাৰ্জাৰী কিবা হৈছে নেকি তেওঁৰ নো টিক কৰিম এইটো টিক কৰাৰ লগে লগে তলৰ কেইটাও নো আহি যাব চাওক আপুনি ভালকৈ পঢ়ি চাব গোটেইবিলাক কিয় নো কৰিছোঁ আমি সেইখিনি আপুনি বুজিব তো গোটেইবিলাক নো হৈ গৈছে আমি তলৰ ফালে যাম স্ক্ৰল ডাউন কৰি আৰু 7 প্ৰচিডত টিক কৰিম এবাৰ আপোনাৰ সেটেলমেণ্ট অপশ্যনৰ বিষয়ে সুধিছে ইয়াতে যে তেওঁ মেচিউৰিটি বেনিফিট সেটেলমেণ্ট অপশ্যনত ল'ব বিচাৰে নেকি আমি নো টিক কৰিম তেনেকৈ ডেথ বেনিফিটৰ কথাও সুধিছে সেইটো আমি নো টিক কৰিম আৰু তলৰ ফালে 7 প্ৰচিডত টিক কৰিম এবাৰ ইয়াতে তেওঁৰ বেংক একাউণ্ট ডিটেইলছৰ বিষয়ে ডাটা ভৰাব লাগিব নেছৰ বাবে প্ৰথমতে আমি একাউণ্ট নাম্বাৰ ভৰাম তাৰপিছত তেওঁৰ একাউণ্ট হোল্ডাৰ্ছৰ নাম ভৰাম একাউণ্ট টাইপছ IFSC কোড নাম্বাৰ এই গোটেই ডিটেইলছখিনি আমি ইয়াতে ভৰাব লাগিব প্ৰথমতে আমি তেওঁৰ একাউণ্ট নাম্বাৰৰ ডিটেইলছখিনি ভৰাইছোঁ এইবাৰ তেওঁৰ নাম ভৰাম নামৰ তলত একাউণ্টছ টাইপত আমি যদি চিলেক্ট কৰোঁ এনেকৈ অ'কে কৰিম দুইবাৰ অ'কে কৰিম তাৰপিছত এগেইন টাচ কৰিম এইবাৰ তেওঁৰ ছেভিংছ একাউণ্ট তাতে টিক কৰিম তাৰ তলত আমি IFSC কোড নাম্বাৰটো ভৰাম এটা কথা মন কৰিব প্ৰত্যেকবাৰ ডাটা ভৰোৱাৰ পিছত নেক্সট অপশ্যনলৈ যাবৰ কাৰণে আমি তলৰ এইটোত টিক কৰিম এইবাৰ এনেকৈ আহিব তলৰ ফালে সুধিব আপুনি এইখিনি ডাটাই তেওঁৰ NEFTৰ কাৰণেও ভৰাব বিচাৰিছে নেকি আমি গেছ কৰি দিম আৰু চাওক তলৰ ফালে তেওঁৰ একাউণ্ট সম্বন্ধীয় গোটেই ডাটাখিনি আহি গৈছে এবাৰ আমি ইয়াতে নমিনি নেম তেওঁৰ নমিনিৰ নামটো আমি লিখিম তলৰ ফালে ৰিলেশ্যনশ্বিপ নমিনিৰ লগত তেওঁৰ ৰিলেশ্যনশ্বিপ কি চিলেক্টত টাচ কৰিলে তাত আহি যাব ৱাইফ এবাৰ নমিনিৰ এজ বয়স আৰু যিমান হয় লিখিম তলৰ ফালে আছে পাৰ্চেণ্টেজ অফ শ্বেয়াৰ এইটো 100 হ'ব আৰু তলৰ ফালে ছেম এজ লাইফ এজ ইউথ এড্ৰেছ বুলি যিটো আছে তাতে টিক কৰিলে আগৰ এড্ৰেছটো আহি যাব আমি নেচেচাৰী কাৰেকশ্যন কৰিব পাৰোঁ ধৰক আমি ইয়াতে আগৰ এইখিনি কাৰেক্ট কৰি ৱাইফ অফ এইখিনি লিখি দিছোঁ বা তলৰ ফালে কিবা বেলেগ কাৰেকশ্যন থাকিলেও আপুনি এড্ৰেছত কাৰেক্ট কৰিব পাৰে নমিনিৰ এড্ৰেছত এবাৰ 7 প্ৰচিডত টিক কৰিম এবাৰ আপোনাৰ ইয়াতে কৰোনা ভাইৰাছ সম্পৰ্কীয় কিছুমান কুৱেশ্যন সুধিব আপোনাৰ কৰোনা হৈছিলে নেকি আগতে 2 মাহ 3 মাহৰ ভিতৰত নো গোটেইকেইটা নয়ে হ'ব তলৰ ফালে ইয়েছ কৰিম আমি কৰোনা ভেকচিন তেওঁ লৈছে নেকি এইটো অপশ্যনত ইয়েছ কৰিম আৰু ইয়াতে কৰোনাৰ ভেকচিনৰ ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জৰ ডেট কেইটা লিখিম আৰু ইয়াৰ ঠিক তলতে তেওঁ কি ভেকচিন লৈছিলে কোভিচিল্ড নে কোভেক্সিন আমি কোভিচিল্ড ইয়াতে লিখিম ভেকচিন লোৱাৰ পিছত তেওঁ কিবা অসুবিধা পাইছিলে নেকি নো কৰিম আৰু 7 প্ৰচিডত টিক কৰিম এইবাৰ আহিছোঁ এইটো পেজত ছেকশ্যন 45 অফ ইঞ্চুৰেঞ্চ এক্ট 1938ৰ বিভিন্ন ধৰণৰ কথাবিলাক আহিছে আমি গোটেইবিলাক চাম আৰু তলৰ ফালে স্ক্ৰল ডাউন কৰি লৈ গৈ আই এগ্ৰি বুলি যিটো অপশ্যন আছে আমি তাতে টিক কৰিম এইবাৰ আপোনাক এজেণ্টছ কনফিডেন্সিয়েল ৰিপৰ্ট সেই পেজটোত আহিছোঁ এটা গোটেইবিলাক থাকিবই খালি কিমান দিনৰ পৰা কাষ্টমাৰজনক জানে সেইটো আপুনি ইনপুট কৰি দিলে হ'ল সিন্স লং এগো বা যিমান দিনৰ পৰা জানে
বাকি গোটেইবিলাক আপুনি ইতিমধ্যে যি ডাটা ইয়াতে ভৰাইছে গোটেইবিলাক আহিয়ে যাব আৰু বেলেগ লিখাৰ দৰকাৰ নাই ইয়াতে খালি কাষ্টমাৰজনক কিমান দিনৰ পৰা জানে সেইটো আপুনি ভৰাই দিয়ক বাকি চাওক আপুনি গোটেইবিলাক ইতিমধ্যে আপুনি যিবিলাক ভৰাইছে সেইবিলাকে আহিছে আপুনি তললৈকে যাওক আৰু তলত যেটো অপচন আছে 7 প্ৰসিড তাতে টিক কৰক এবাৰ আপোনাৰ এইটো পেজত আপোনাক সুধিছে যে আপুনি এটাচ বিউসি কৰিব নে অনলাইন পেমেন্ট কৰিব যদি আপুনি ইতিমধ্যে বিউসি জমা দি থৈ দিছে অফিসত তেতিয়াহলে আপুনি এটাচ বিউসি টিক কৰিব লাগিব আৰু যদি আপুনি অনলাইন পেমেন্ট কৰে তেতিয়াহলে আপুনি অনলাইন পেমেন্ট অপচনটো টিক কৰিব লাগিব আমি এটা যেহেতু অনলাইন পেমেন্ট কৰিম গতিকে অনলাইন অপচনত টিক কৰিম আৰু প্ৰসিড টিক কৰিম এইটো পেজত আপোনাৰ ভিউ প্ৰপোজাল এডিট প্ৰপোজাল আৰু সাবমিট বুলি তিনটা অপচন দেখাইছে ভিউ প্ৰপোজালত যদি যায় আপুনি এটো ডাউনলোড হ'ব ডাউনলোড হৈ আছে ড্ৰাফট প্ৰপোজাল বুলি যেটো এখিনি ডাউনলোড হোৱাৰ পিছত যেতিয়া আপুনি এটো ওপেন কৰিব তাত আপুনি প্ৰপোজালটোত যেখিনি ডাটা ইতিমধ্যে ভৰালে গোটেইখিনি শো কৰিব আপুনি চেক কৰিব পাৰে আপোনাৰ কাস্টমাৰক চেক কৰিব পাৰে যিমানখিনি ডাটা ভৰালে গোটেইখিনি আহি গৈছে আপুনি চেক কৰক যদি সকলো ঠিকে আছে আপুনি ব্যাক কৰি যাওক আৰু সাবমিট বাটনটো টিক কৰক এবাৰ আপোনাক এটা মেছেজ দেখাইছে কাস্টমাৰ ভেৰিফিকেশন লিংক সেন্ড টু কাস্টমাৰছ মেইল আইডি যেটো মেইল আইডি দিছিলে তাত কাস্টমাৰৰ ভেৰিফিকেশন লিংকটো গৈছে এতিয়া হেইটো লিংক ব্যৱহাৰ কৰি কাস্টমাৰে পেমেন্ট কৰিব লাগিব যদি কাস্টমাৰজনে পেমেন্ট কৰাত অসুবিধা পায় তেতিয়া আপুনি এডমিন জব অপচনত গৈ পেলে তাতো আপুনি কাস্টমাৰজনক পেমেন্টটো কৰাত হেল্প কৰিব পাৰে কেনেকৈ কৰিব সেইখিনি বিষয়ে আমি অন্য ভিডিঅ'ত আমি চাম কাস্টমাৰজনে পেমেন্ট কৰাৰ পিছত আমি কি কি কৰিব লাগিব সেই স্টেপ কেইটা আমি চাওঁ ইয়াৰ বাবে আমি এডমিন জবত যাব লাগিব ওপেন লিংকত যাম ইয়াতে যি চাৰিটা লিংক আছে তাৰে 2 নম্বৰ যেটো অপচন ই সাইন প্ৰপোজাল লিংক তাতে আমি টিক কৰিম আৰু ইয়াতে আমি প্ৰপোজালটোৰ যেটো এক্সেস আইডি হেতু টাইপ কৰিম তাৰপিছত গেট ওটিপি অপচনটো টিক কৰিম এবাৰ কাস্টমাৰজনৰ মোবাইললৈ এটা ওটিপি যাব যেটো আমি ইয়াতে ভৰাই দিম আৰু প্ৰসিডত টিক কৰিম ইয়াতে চাওক আপোনাৰ এইটো পেজ খোলা যাব ভিউ পিডিএফ আৰু তলৰ ফালে গলে প্ৰসিড বুলি অপচনটো থাকিব প্ৰসিডত টিক কৰিম আপোনাক এইটো পেজলৈ লৈ যাব ইয়াতে আপুনি কাস্টমাৰজনৰ আধাৰ নাম্বাৰটো টাইপ কৰিব লাগিব তাৰপিছত তললৈকে গৈ গেট ওটিপি বুলি যেটো অপচন আছে তাতে আমি টিক কৰিম এটা কাস্টমাৰজনৰ আধাৰৰ সৈতে সংযুক্ত নাম্বাৰটো এটা ওটিপি গৈছে সেইটো আমি ইয়াতে ভৰাম তাৰ আগতে আমি এই অপচনটো টিক কৰিম আৰু ইয়াতে আমি তেওঁৰ ওটিপিটো ভৰাম যেটো 6 ডিজিটৰ ওটিপি থাকিব এইটো ভৰাই দিম এবাৰ আমি তললৈকে স্ক্ৰল ডাউন কৰি লৈ যাম আৰু তলত সাবমিট বুলি যেটো অপচন আছে তাতে টিক কৰিম
এইবাৰ ইয়াতে এটা মেছেজ শ্ব' কৰিব থেংক ইউ ফৰ ই-চাইনিং দ্য প্ৰপ'জেল বুলি। তাৰপিছত আমি তলৰ অপশ্যনটো টিক কৰিম আৰু এইবাৰ এইটো পেজ খুলিম। এইবাৰ 3 নম্বৰ যিটো অপশ্যন আছে ই-চাইন এছিয়াৰ লিংক, সেইটো আমি অ'পেন কৰিম। এইটো আগৰ ই-চাইন প্ৰপ'জেল লিংকটোৰ দৰে একে, মাত্ৰ ডিফাৰেঞ্চটো এইটো যে এইবাৰ আমি এজেণ্টজনৰ আধাৰৰ নাম্বাৰটো ভৰাম আৰু OTPটো এজেণ্টজনৰ যিটো OTP যাব এজেণ্টজনৰ মোবাইলত যাব। সম্পূৰ্ণ প্ৰচেছটো একে, তথাপি আপুনি ৰিপিটিশ্যনৰ বাবে এবাৰ ভালদৰে চাওক। আমি তলৰ ফালে গৈ এক্সেছ আইডিটো ভৰাম। এক্সেছ আইডিটো ভৰোৱাৰ পিছত গেট OTP টিক কৰিম। এই OTPটো এজেণ্টজনৰ মোবাইল নম্বৰত যাব। OTPটো আমি ইয়াতে ভৰাম। OTPটো ভৰোৱা হোৱাৰ পিছত আমি প্ৰচিড অপশ্যনত টিক কৰিম। আকৌ আগৰ দৰে আপুনি ভালদৰে চাওক, আমি প্ৰপ'জেল ই-চাইনত যেনেকৈ কৰিছিলোঁ তেনেকৈ প্ৰচিডত টিক কৰিম। এইটো পেজলৈ লৈ আহিব। ইয়াতে আমি এজেণ্টজনৰ আধাৰৰ নাম্বাৰটো ভৰাম। তলৰ ফালে গেট OTP অপশ্যনটো টিক কৰিম। এজেণ্টজনৰ আধাৰৰ সৈতে সংযুক্ত যিটো মোবাইল নাম্বাৰ তাত OTPটো যাব। OTPটো ভৰাৰ আগতে আমি সেই বক্সটোত টিক কৰি ল'ম। তাৰপিছত 6 ডিজিটৰ OTPটো আমি ইয়াতে ভৰাম। আৰু তলৰ ফালে ছাবমিট বাটনটো টিক কৰিম। আকৌ এটা মেছেজ শ্ব' কৰিব থেংক ইউ ফৰ ই-চাইনিং দ্য এছিয়াৰ বুলি। এইবাৰ আমি তলৰ ইয়াতে টিক কৰিম। আকৌ আমি এই পেজটো খুলিম। প্ৰিমিয়াম কেলকুলেটৰ এণ্ড লিড জেনেৰেশ্যনটো টিক কৰিম। হোমত যাম। ইয়াতে এণ্টাৰ এক্সেছ আইডি বুলি যি ঠাই আছে তাত আমি এক্সেছ আইডিটো ইনপুট কৰিম। এইটো প্ৰপ'জেল ট্ৰেকাৰ হয়। ইয়াতে ছাবমিট কৰিম। ইয়াতে চাওক আমাৰ প্ৰপ'জেলটোত কি কি কাম হৈছে, কি হোৱা নাই, গোটেইখিনি শ্ব' কৰিছে। গোটেইবিলাক কমপ্লিটেড আহিছে, খালি পলিচি কমপ্লিশ্যন পেণ্ডিং, সেইটো পেণ্ডিং হৈছে, সেইটো অফিচত হ'ব। কংগ্ৰেচুলেশ্যনছ, আপোনাৰ আনন্দৰ গোটেইখিনি কাম কমপ্লিট হ'ল। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভালকৈ চাইছে। যদি আপুনি ক'ৰবাত কিবা ডাউট হোৱা যেন পাইছে, আপুনি আকৌ আগুৱাই গৈ আপুনি ভিডিঅ'টো ৰিপ্লে কৰি চাব পাৰে। বা যদি আপোনালোকৰ কিবা ডাউট আছে আপুনি মোৰ কমেণ্ট বক্সতো আপুনি সেইটো সুধিব পাৰে। মই ইয়াৰ নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।